ইয়াতে লিখা আছে হৰভজন সিং মানে এইবিলাক বস্তু মানে এটা ইউজ কৰিছিল টুংলু মুংলু ফাং গুড মৰ্নিং আৰু ৱেলকাম মোৰ এটা নতুন ভিডিঅ'লৈ মানে কথাটো কি হ'ল লাষ্ট ভিডিঅ'টো আপোনালোকে চাইছে লাষ্ট ভিডিঅ'টোত মানে কিছুমান বস্তু লগাবৰ কাৰণে ৰৈ গ'ল লগালে মানে ভিডিঅ'টো মোটামুটি 25-30 মিনিটমানৰ হৈ যায় আৰু 25-30 মিনিটমানৰ ভিডিঅ' এটা চাবৰ কাৰণে বহুত বৰিং হৈ যাব তো সেইকাৰণে এইটো ছেকেণ্ড পাৰ্ট হিচাপত মানে এই বস্তুটো মানে এই ভিডিঅ'টো হেৰি কৰি দিছোঁ তো বেছি দেৰি নকৰোঁ ক'ব লগা কণাই খালি দেখাব লগা আছে তো বলক ডাইৰেক্ট ভিডিঅ'টো গাইজ ফাইনেলি আহি পালোঁ কি পালোঁ এইটো এলিফেণ্ট লেক এইটো এলিফেণ্ট লেক বোলে মানে এই মালটো অলপ কিবা হাতীৰ কাটিঙত দেখা পাই যায় মানে সেইকাৰণে এলিফেণ্ট লেক বাকী আৰু নাজানো আৰু কি কয় ঐ ইয়াতে নাচি মৰব লাগছে আছে কিয়া কি টুংলু মুংলু ফাং তো গাইজ তেতিয়া দেখালো কাঞ্চনজংঘা এনেকে আৰু এতিয়া দেখাইছো চাওক এনেকে কেলা ভিউ চাওক ভিউ চাওক ভিউ আবে আৰু এটা বস্তু দেখাই আছো বৰফ পিছিলা দেই নাই ভিউ গায়ো পিছিলা বৈদ্য পিছিলা বৰফ কেলা মল্লু বে আজা বরফ साल गेला तो बाल ये बाबा मंदिर क्या बोलता है इसको बाबा हरभजन सिंह था ना हाँ वो इधर में शहीद हुआ था अभी भी वो ड्यूटी कर रहा है ऐसा बोलता है इधर हाँ वो ऐसा सुना था उन लोगों का घर में अभी भी पगार भेजता है ना वो सही बात है अरे भाई এইটো যদি সঁচা হয় মানে তথাপিও যি নহওক বাৰু আমি শুনা কথা আমি মন্দিৰটো চাওঁ মন্দিৰটো কিন্তু ধুনীয়া মন্দিৰ মই ফটো ভিডিঅ' দেখা পাইছোঁ আপোনালোক মন্দিৰটো দেখাই আছোঁ মানুহো বহুত আছে তেতিয়া মানে জোতাযোৰ থৈ যাব লাগিব হা থৈ যাব লাগিলে মই জোতাযোৰৰ এটা চিষ্টেম ভাবছোঁ নহ'লে জোতা হৰাই না তো জোতা একপাত এতে আৰু এতে থৈ দিলোঁ তো জোতাযোৰ চেফ থাকিব তেতিয়া তো আমি এতিয়া বৰ্তমান ইয়াতে যাই আছোঁ এক ঘণ্টা মেবি বাজারে যাওঁ আচলতে মানে মন্দিৰ বুলি ক'লোঁ ভিতৰত যোৱা ৰাস্তাটো একচুৱেলি বহুত চেপন বহুত মানে সেই এটা মানুহে যাব পাৰি তাতে আৰু অহা যোৱা চলি আছে বোধহয় মানে ইয়াতে বোধহয় মানে হেৰি কৰিছিল বহিছিল চাগে বা কিবা তেনেকুৱা হ'ব পাৰে মানে ইয়াতে লিখা আছে হৰভজন সিং মানে এইবিলাক বস্তু মানে তেখেতে ইউজ কৰিছিল আৰু এইখন বিচনাত চাগে শুইছিল তেখেতে এইবিলাক ফটো লাঠি ইয়াতে মানে মূৰ্তিটো বনোৱা আছে আৰু ইয়াতো তেখেতৰ এটা মূৰ্তি বনাই থৈ দিছে বৰ্তমান ওলালো
মানে বাবা হৰভজন সিঙৰ এই মন্দিৰ বুলিয়ে ক'লো, মন্দিৰৰ পৰা ওলালো বৰ্তমান। এতিয়া বোধহয় হেৰিত যাম, নিউ বাবা মন্দিৰ বিলাক বেলেগ। প্ৰথমতে নিউ বাবা মন্দিৰ যাম, তাৰপিছত আমি চাংগুলেক যাম। আমাৰ ঘৰতে, আমাৰ ঘৰ হৈ গেল এখন ৰুমটো আমাৰ ঘৰে এতিয়া। বাকী তাৰপিছত অলপমান ৰাতি অলপমান আজি অলপ মজ মস্তি চলিব, এইকেইটা অলপমান চিৰিয়াছত গেল। আজি অলপ মজ মস্তি চলিব, কালিৰ দিনটো অলপ ফ্ৰী আছো। ফ্ৰী মানে সদায় ফ্ৰী কাৰণে ফুৰিব আহিছো বাৰু। তাৰপাছত এইগিলাৰ কথা মানে আহিলি গম পাবি দে, কৈ লাভ নাই। মানে যাই যিমান কয়, যিমান ইউটিউবাৰ নহওক যাই যি কয় জ্ঞান দি লাভ নাই। তাৰমানে অভাৰ জ্ঞান কওঁ, নৰ্মেল কথাখিনি কওঁ ভাই, অমুকত অমুক, তমুকত তমুক, ইমান ডেট ইমান ডেট। মই कवर करना है हमको अभी। वो नया वाला वो मंदिर वो है ना, चलो उधर लेके जाओ। हरभजन सिंह जी का नया वाला मंदिर वो है। साइड में रह गया अकेला, कुबेरी में थे गंपा जबी उधर भी अगर ऐसा ही देखता है। ये वाला है ना, ओ देखो এইটো না মানে এই নতুন যিটো বাবা হৰভজন সিঙৰ মানে কি বুলি কম, মন্দিৰ বুলিয়ে ক'ব পাৰি। টুৰিষ্টৰ কাৰণে বনাইছে এইটো। আৰু মেইন কথাটো হ'ল আপোনালোকে কেমেৰা কোৱালিটিত অলপমান ডিফাৰেঞ্চ পাইছে, কাৰণ হ'ল মোৰ আইফোনটোত চাৰ্জ নাই, একদম 5% চাৰ্জ আছে, একদম 5% চাৰ্জ লাগিল। এতিয়া ভিডিঅ' অন কৰিলে তাৰমানে ই চুইচ অফ হৈ যাব। তো সেইকাৰণে কি কৰিলোঁ, এইটো মোবাইলেদি ষ্টাৰ্ট কৰিলোঁ। আৰু মানে ভিডিঅ' কোৱালিটি বা অডিঅ' কোৱালিটি বা কি আহি আছে নাজানো। বাকী এইটোৱে তাতে তলত যাম নে নাযাম ভাবি আছোঁ। নাযাব পাৰোঁ, একে বস্তু আৰু। हम लोग अभी हेलीकॉप्टर में है। ये हम लोग का पायलट है, क्योंकि क्या है, আমি जो है ना, আমি এতে এই মেঘৰ ওপৰ মে থাকা है, উৰি থাকা है ইধান। এতিয়া আমি এনকে যায়গা ৰাস্তাটো দিয়ে তো তাৰমানে এটো ৰাস্তাই দি এনকে যায় আনছে। আমি চাংগুলেক যাম, তাৰপাছত কাইমটো হ'ব কি, পাইলট কিবা বল দিছোন, কিবা কৈ দিছোন দি पायलट भाई सांगुलेक जा रहा है, सांगुलेक का रास्ता है। हम अभी इतान बर्तमान अमी आकाशर ऊपर आसो। ये गाड़ी मत समझो, ये पेंशन, ये सॉरी, ये गाड़ी नहीं है, ये बर्तमान ये मतलब वो क्या है, हेलीकॉप्टर है। हम लोग हेलीकॉप्टर में उठा हुआ है, इनके जाएगा इधर। তো গাইজ এতিয়া বৰ্তমান আহি পালো আমি চাংগুলেক। চাব পাৰে কুঁৱলীতে, কিন্তু এইবাৰ ফটো চটো একো ভাল নাহিব, কাৰণ কুঁৱলী চাওক, কোৱা পুৰা। আৰু এইটো হ'ল মোৰ সন্মুখত চাংগু শিৱ মন্দিৰ। और उसके बाद तो বাকি ফটো ভিডিঅ' তাৰ মানে বাকি চাব লগা বেলেগ একো নাথাকে, কিন্তু নিজে যেতিয়া মানুহ এটা আহি কিনে যেতিয়া সেয়া কৰিলো, দেখা করলো মানে মানুহ এটা যেতিয়া নিজে আহি কিনে এই জায়গাখিনি যেতিয়া মানে নিজে থাকবো, থাকি কিনে যিটো সেই ফিলটো করব। ফুরবা যিকোনো বস্তু জায়গাত মানে ফুরবা যাওয়া বা মানে পিকনিক যা কবাত যাওয়া সেইটো এটা ফিল করব লাগবো। এনে ঘূৰি এনে চবে আহিব পাৰে নাকি, কিন্তু তাক ফিল করলা। আমি তো মোবাইলত দেখাই আছো, মোবাইলত ভিডিঅ' দেখাব কাই কিবা আছে, মোবাইলত তো আমিও দেখাব পাৰোঁ বা আমিও চাব পাৰোঁ। কিন্তু এই বস্তুটো হ'ল কি, ইয়াতে আহি কিনে যিটো ফিল, ঠাণ্ডা লাগছি একদম। এই চাওক না বৰফ, এইগিলা বৰফ জমি আছে, বৰফ। এইটোৱে
এখানে খেল তাৰমানে লাইফৰ এখানে খেল যে নিজে যাই কিনে যিকোনো জায়গা এটাত নিজে থাকি কিনে তোক ফিল কৰ নাকি নিজে নাজালে নিজে নাথাকলে একো ভাল কাম নাই এতিয়া আমি বৰ্তমানে বধই ইয়াকত উঠিম এইকেইটাক এই গৰুৰ নিচিনা মালকেইটা যে দেখা পাইছে এই মালকেইটাক হেৰি কয় এটা ইয়াক কয় ইয়াক তো অলপমান ফটো চটো উঠি লওঁ চাং মানে ধৰি লওক চাই ল'লোঁ আপোনালোকক দেখালোঁ অলপ ফটো চটো উঠি লওঁ বাকী লগ পাইছোঁ চিধা ৰুমত নাকি दुनिया जाए बाहर में हम बैठे याक में कैसा अंकल बहुत बढ़िया सर बहुत बढ़िया